Hi friends, welcome to my YouTube channel. আজি মই অকমান বজাৰলৈ যাম। আজি ভিডিওটো কৰাত পলমেই হ'ল দুপৰীয়া। এতিয়া দুপৰীয়া মোটামুটি 1:30 বাজিল। এতিয়া যাবলৈ ওলাইছো অকমান বজাৰ। আমি বজাৰলৈ গৈ আছো গাড়ীত বহি। চাই থাকিবচোন, এয়া বৰষুণে দিলে। এনেকেনো বজাৰ কৰিম, চাওঁ যিখিনি পাৰোঁ তেনেকেই বজাৰ কৰি লৈ আহিম। হাই ফ্ৰেণ্ডছ, বজাৰ কৰি ল'লো কিন্তু একদম বৰষুণ, ৰাস্তা ইমান লেতেৰা আৰু বৰষুণত মোবাইলটো ওলাই যে ৰেকৰ্ড কৰিম এইখিনি কেপাচিটি নাই, একদম অৱস্থা নাই। হাই ফ্ৰেণ্ডছ, আমি মোটামুটি বজাৰ কৰি আহি আকৌ ছোৱালীজনীৰ কাৰণে কিবা এটা লৈ যাম বুলি ভাবিছোঁ। হাই ফ্ৰেণ্ডছ, ফাইনেলি বজাৰৰ পৰা আহি পালোঁ আৰু কি আনিলোঁ আপোনালোকক দেখাওঁ। ফ্ৰেণ্ডছ, এয়া আমি বজাৰৰ পৰা এইবিলাক বজাৰ লৈ আছোঁ। বেছি বজাৰ কৰিব নোৱাৰিলোঁ, গতিকে এইখিনি লৈ আহিলোঁ। হাই ফ্ৰেণ্ডছ, এয়া মই বিশ্বকৰ্মা পূজা বুলি ইয়াতে মই শৰাই দি দিলোঁ। চাকি বন্তি জ্বলাই ধুনীয়াকৈ শৰাই দি দিলোঁ। পূজা বুলি খিচাৰি বনাম, গতিকে এয়া মুগ মচুৰ দাইল, জহা চাউল আৰু এয়া লাবৰা আৰু বিলাহীৰো টক বনাম। চাই থাকিবচোন ভিডিঅ'টো। আজি বিশ্বকৰ্মা পূজাৰ স্পেচিয়েল এয়া আমাৰ খিচাৰি, তাৰপিছত আপোনাৰ এয়া পটল বেঙেনা ফ্ৰাই, এয়া চব্জি, মিক্স চব্জি,